Hello everyone, খুলুমবাই নমস্কাৰ আৰু গুড মৰ্নিং। তো আজি আমাৰ গাঁৱত বিয়া এখন আছে, সো তাৰে আৰম্ভণিখিনি ইয়াৰ পৰা আৰম্ভ কৰা হৈছে। এতিয়া যেহেতু ভাত পানী বনোৱাৰ আগতে এটা নিয়ম কৰিব লাগে, তো সেইটোৱে আমাৰ বাইদেউজনী কৰি আছে। তাই চাকি বন্তি এগছি এনেইতো বিলৰ পাৰত দিব লাগে, কিন্তু এতিয়া আমাৰ ওচৰতে এনেকৈ নদী চদী নাইকিয়া হৈছে, তো পানী চানী নোহোৱা হৈছে, চ' সেইকাৰণে দমকলতে ধুইছে। তাতে এটা নিয়ম কৰিছে আৰু চাউল ধোৱা প্ৰথম আৰম্ভণি নিয়মটো। চ' এই যে নিয়ম কৰিছিলে তাতে যিখিনি মানে কণী চাকি ধূপ এনেকৈ দিব লাগে, চ' তাৰে মানে কি হয়, কণী এটাও দিব লাগে ন। সেই কণীটো যিকেইজন মানুহে চাউল ধুই, তো সিহঁতে মানে কণীটো ভাজি কিনে খাব লাগে। আৰু সেইকাৰণে তাই এতিয়া কণীটো তাৰমানে কি কৰিছে, কেৰাহীত ভাজা নাই, তাই হাতাতে ভাজিছে তেল অকণমান দি। অকণমান নিমখ বেছি হ'ল বাৰু, বহুত বেছিয়ে নিমখ দিলে তাই। দেখোঁতে গম পাইছোঁ তেলত নিমখে জিলিকি আছে। পৰা হৈ জুইখিনিও নুমালা। এতিয়া তাই ভাজি আছে, হ'ব আৰু খাব তাৰপিছত। ইফালে আমাৰ বাইদেউ আৰু মই কোন মানুহখিনি কোনপিনে আছে আমি তাকে চাব গৈ আছোঁ। চ' আমাৰ সমাজৰ মানুহখিনি ইফালে আমাৰ বাইদেউহঁতে চবে কি কয়, নৈয়া বিলৰ পৰা পানী তুলিব গৈছিলে দৰা আৰু কইনা গা ধুৱাবৰ কাৰণে। চ' সেইটো কাৰণে আমি পানীখিনি তুলি লৈ আহিলোঁ আৰু ধুনীয়াকৈ এতিয়া সিহঁতৰ দুৱাৰমুখত ধুনীয়াকৈ চবে নাচ গান কৰি ফুৰিছে আৰু আৰজ গাইছে। ধুনীয়াকৈ বিয়াৰ পানী তুলি অনা নিয়মখিনি কৰা হৈছে। তো দুৱাৰমুখত এতিয়া সিহঁতে ঘৰৰ গৃহস্থ আহি ভৰি হাত ধুৱাব, তাৰপিছত ধুনীয়াকৈ আমাক আগবঢ়াই লৈ যাব, য'ত নেকি কইনা দৰা গা ধোৱা যাব তালৈকে লৈ যাব আৰু।
এতিয়া এনেদৰে আমাৰ দৰা কইনাক গা ধোৱা হ'ল আৰু ওচৰতে সকলোবোৰ বাইদেউ ভণ্টি যোনে যেনেকৈ পাৰিছে আজিৰ দিনটো বহুত এনজয় কৰিছে। এতিয়া আমাৰ আৰজ আৰম্ভ হ'ব আৰু আমি গোটেইকেইটা মানে কিমানজন মানুহ আছোঁ চ' মোৰ কেমেৰাত যিমানখিনি কেপচাৰ কৰিব পাৰিছোঁ চ' দেখুৱাই আছোঁ। এয়া মোৰ পিছফালে আছে মাজনী, মা লাগে সম্বন্ধমতে, আৰু ইফালে বাইদেউ, বাকী ইয়াত থকা গোটেই কেইজনীয়ে বাইদেউ লাগে আৰু চবতকৈ সৰু মই। প্লিজ আমাৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।